এই ভিডিঅ'টো যোৱা জুলাইৰ 14 তাৰিখ মানে মোৰ জন্মদিনৰ দিনাখন মই হাজবেণ্ড আৰু বাৰ ল'ৰা দুজন আমি এনেকৈ ওলাই গ'লোঁ বাহঁতৰ ওচৰতে থকা এটা মন্দিৰ লক্ষ্মীনাৰায়ণ মন্দিৰ যিটোক কোৱা হয় বিৰলা মন্দিৰ। যিহেতু আমি এইবাৰ দিল্লীত আছোঁ গতিকে মোৰ বাৰ্থডে হেনো ইয়াতে চেলিব্ৰেট কৰিব। এই মন্দিৰটো যে সঁচাকৈ ধুনীয়া আছিলে, কিন্তু ইয়াত এটাই প্ৰব্লেম, ভিতৰত মানে ক'তো মন্দিৰতেই ফোন এলাও নাই। গতিকে মই বাহিৰৰ পৰা অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু গধূলি হাজবেণ্ড আৰু জিজাজীয়ে কেক কটা ঠাইখিনি ধুনীয়াকৈ সজাই আছিলে আৰু মোৰ বাৰ্থডেটো এইবাৰ এনেকুৱাকৈ চেলিব্ৰেট কৰিবৰ কাৰণে যা যোগাৰ কৰাৰ কাৰণে বা আৰু ভিনদেউক ধন্যবাদ। এনেকৈ ধুনীয়াকৈ সকলোৱে লগ লাগি কেক কাটিলোঁ আৰু বাহঁতে তেওঁলোকৰ ওচৰৰে মানে চিনাকি কেইজনমানক ইনভাইটো কৰিলে আৰু মোৰ বাৰ্থডেতনো কি কৰিলোঁ, কিনো বনালে, কাকনো মাতিলে, সকলোবোৰ লং ভিডিঅ'ত আপলোড কৰিম। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু দিল্লীৰ পৰা নতুন নতুন ভিডিঅ' আহি থাকিব। বাই বাই।